মই শিকোৱা ব্যায়ামকেইটা কৰি মায়ে এনেকৈ পকাত বহিব পৰা হ'ল আপুনিও যদি পকাত এনেকৈ বহিব নোৱাৰে আৰু তাৰ ফলত আপুনি এনেকৈ বহিব লগা হয় নহলে আপুনি চকিত বহিব লগা হয় তেনেহলে মই আজি আপোনাক কেইটামান এনেকুৱা সহজ ব্যায়াম শিকাম যিগিৰে ব্যায়াম যদি আপুনি সদায় কৰি যায় থাকে আপুনি খুব সোনকালে পকাত এনেকৈ বহিব পৰা হ'ব আসলতে পকাত বহিব নোৱাৰা সমস্যাটো লৈ এগৰাকী বাইদেৱে মোক বহুতটা মেছেজ কৰিছিলে যে বাইদেউ মই পকাত বহিব নোৱাৰো আপুনি কাইন্ডলি পকাত বহিব পৰা কৰি দিয়ক মোক আৰু তেখেতৰ বাবে মই আজি ভিডিওটো বনাইছো আৰু যি সকল ব্যক্তিৰ পকাত বহা সমস্যা হৈ আছে তেওঁলোকৰ বাবে মই আজি এই ভিডিওটো বনাইছো আহক আমি একেলগে ব্যায়াম কেইটা কৰো প্ৰথম ব্যায়ামটো কৰাৰ বাবে আপুনি চকী এখনত এনেকৈ বহি ল'ব তাৰ পিছত আপুনি আপোনাৰ এখন ভৰি এনেকৈ ৰাখিব আৰু আপুনি ভৰিখন এনেকৈ তল ফালে হেঁচি আপুনিও সন্মুখৰ ফালে এনেকৈ হাওলি যাব আপুনি যদি এনেকৈ কৰে আপুনি আপোনাৰ এইখিনি অংশত এটা খুব সুন্দৰ ষ্ট্ৰেচ অনুভৱ কৰিব আপুনি এনেকৈ ষ্ট্ৰেচটো 10 সেকেন্ড ধৰি ৰাখিব আৰু একে ধৰণে আনটো সাইডে এনেকৈ ষ্ট্ৰেচটো কৰিব দুই নম্বৰ ব্যায়ামটোৰ বাবে আপুনি পকাত এনেকৈ বহিব চেষ্টা কৰিব দুইখন ভৰি এনেকৈ ৰাখি এনেকৈ বহিব হাত দুখনেৰে আপোনাৰ বুঢ়া আঙুলিকেইটা ধৰিব আৰু লাহে লাহে এইটো মুভমেন্ট কৰিব আৰু এনেকৈ আপুনি ব্যায়ামটো 20 বাৰ পুনৰাবৃত্তি কৰিব তিন নম্বৰ ব্যায়ামটোৰ বাবে আপুনি পকাত এইটো পজিচনত আহিব তাৰ পিছত লাহে লাহে সন্মুখৰ ফালে এনেকৈ হাওলি যাব আপুনি যেতিয়া এনেকৈ হাওলি যায় আপুনি এইখিনি অংশত এটা খুব সুন্দৰ ষ্ট্ৰেচ অনুভৱ কৰিব পজিশনটো এনেকৈ 10 সেকেন্ড ধৰি ৰাখিব তাৰ পিছত এনেকৈ উঠি যাব একে ধৰণে আপুনি আনটো সাইডেও ব্যায়ামটো পুনৰাবৃত্তি কৰিব আৰু আপুনি যদি এই তিনিটা ব্যায়াম এমাহ সময় কৰি চাই আপুনি দেখিব আপুনি লাহেকে পকাত বহিব পৰা হৈছে বহুত জয় ভিডিও কাইন্ডলি সকলোকে ভিডিওটো শেয়াৰ কৰি দিব থ্যাংক ইউ